পিছফালে দি আহি আছে জাকিলি এইটো জাকিলি এইটো মানে ই আমাৰ হিমাশ্ৰী ৰাভা দেই আজি এক মাহ ধৰি প্ৰেক্টিছ নাই ডাইৰেক্ট আহি ষ্টুডিঅ'ত ওলাইছোঁ আৰু কি ক'ম ক'ত যায় ৰে ঘূৰি আছোঁ এই পানী পৰাখনত পানী কিনিতে হিতি নাহে বিশ্বৰ অৱস্থা চাওক উপায় নাই আজি মোৰ পালা আমাৰ ধীৰাজ দাদি আকা আৰু এটা আছে এইপিনে দি নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল আৰু বৰ্তমান মই আছোঁ জাকলি ঘৰত জাকলি মানে কোন আপোনাক লগ ধৰি আছে অ' জাকলি আহিব ৰ দেই অলপ টাইম আজি আমি এটা গান ৰেকৰ্ডিঙৰ কাৰণে যাম জাকলিৰ লগত তো চাই থাকব আজি কেনেকুৱা টাইপৰ গান ৰেকৰ্ডিং হয় আৰু ক'ত গান ৰেকৰ্ডিং কৰিব গৈ আছোঁ আপোনালোকে চাই থাকিলে গম পাব আমি যোৱা কথা আছিল 8টা বজাত আৰু এতিয়া টাইম হৈ গ'ল 8:40 আৰু ইয়াতে ওচৰতে মেচিন চলি আছে যাৰ কাৰণে চাউণ্ডটো আহি আছে কাটাক 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 সেইকাৰণে অলপমান চাউণ্ডটো বেয়া হ'ব পাৰে এইবিলাক মন নকৰিব দেই ইমান আৰু এয়া পিছফালে দি আহি আছে জাকিলি এইটো জাকিলি এইটো মানে ই আমাৰ হিমাশ্ৰী ৰাভা দেই ইয়াক আমি জাকিলি বুলিহে চিনবাংতো অঁ তো ইয়াক এতিয়া আমি ৰেকৰ্ডিং কৰিব লৈ যাই আছোঁ গান এটা আপোনালোকে গানটো নুশুনাব পাৰোঁ আৰু শুনাব পাৰোঁ চাই থাকিব ভিডিঅ'টো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এতিয়া আমি যাম মই বাইকত উঠিলোঁ বলক চাই যাই থাকক আমি ইয়াতে তেল ভৰালোঁ এতিয়া বহুত দূৰ যাব লাগিবতো ইয়াৰ অৱস্থা এতিয়াই বেয়া হ'ল 5 মিনিটেই নাই হোৱা চাগে আৰু বহুত লং জাৰ্ণিটো আজি হেল্ল' গাইজ বৰ্তমান আছোঁ আমি দুধনৈত চবতকৈ ভাল লগা ঠাইগত চাল বাগান আৰু ইয়াতছে ধুনীয়া ঠাইটো বহুত আছে কিন্তু এইখিনি অলপ বেলেগ এনেকুৱা ধুনীয়া লগা ঠাই না সেইকাৰণে ইয়াতে অলপমান শ্ল'কৈ যাই আছোঁ এতিয়া নহ'লে পৰিচয় হিয়াৰে তো বন্ধু বান্ধৱীসকল আমি বহুত দূৰ আহিলোঁ কমচে কম 250 কিলোমিটাৰমান লাগছিল কিন্তু নহয় 25-30 কিলোমিটাৰমান আহিলোঁ আৰু বহুত ভাগৰ লাগিল বহুত লং জাৰ্ণি কৰাৰ নিচিনা লাগিছে সেইকাৰণে অলপ ৰেষ্ট ল'লোঁ আমি ইয়াতে আৰু আপোনালোকক একটা ডাঙৰ টিপছ দিম কেনেকুৱা টিপছ জানা যদি কেতিয়াবা বাইক লৈ কিনে ক'ৰবাত যায় গৰম দিনত স্পেচিয়েলি তেতিয়াহ'লে কেতিয়াবা হাফ চাৰ্ট পিন্ধি নাযাব লাগিলে চুইটাৰে পিন্ধি যাব বুজিছা নহ'লে হাতৰ যিখিনিৰ পৰা ওলাই থাকে সেইখিনি গোটেই কালা পৰি যায় মানে মোৰ আগতে হৈছিলতো সেইকাৰণে টিপছটা আগত আপোনাক দি দিলোঁ বুজিছা আৰু আপুনি কি ক'ব হা ইয়াৰ চকুৰ অৱস্থা বেয়া বৰ্তমান ৰাস্তাৰ কাম চলি আছে কাৰণে ধূলি বালিৰ কাৰণে আৰু এইখিনি ঠাই বহুত ধুনীয়া ঠাই হয় যাৰ কাৰণে ৰখিলোঁ অলপ আমি আহি পালোঁ আমাৰ মেইন জ'ন স্কেপ ষ্টুডিঅ' কিমান আৰু ফাইনেলি ক'ম ডাইৰেক্ট ক'ম আহিয়ে পালোঁ আমি এয়া হৈছে পিটছ কেপ ষ্টুডিঅ' জুম কৰা নাযায় তথাপিও মই দেখাই আছোঁ মানে পিটছ কেপ ষ্টুডিঅ' হয়তো উল্টাকৈ হ'ব পাৰে গম নাপাওঁ এতিয়া আমাৰ গানৰ ৰেকৰ্ড ষ্টাৰ্ট হ'ব বলক ষ্টুডিঅ' ভিতৰলৈকে যাওঁ নেকি তো আহি পালোঁ আমি কংকনদাৰ ঘৰত বাইক ষ্টেণ্ড হৈ গ'ল এতিয়া কংকনদাৰ ঘৰৰ ভিতৰত যাম আমি ষ্টুডিঅ'ত গাৰ্ডেনৰ ফুলৰ বাগিচা চা ধুনীয়া ধুনীয়া ফুল বলক ভিতৰলৈ গুচি যাওঁ
কংকনদা পুৰা ৰেডি আছে বোধে কংকনদা পুৰা ৰেডি কৰি আছে এয়া কংকনদাৰ আধা আধি ৰেডি হৈছে অলমষ্ট মানে হৈছেই আৰু ভৰি কি হ'ল কংকনদা হা এহে আমি কংকনদাৰ ৰুমৰ ভিতৰত মোৰ অলৰেডি হাত চেনিটাইজ হৈয়ে থাকে আপুনি কি ক'ব আহি পাই ভাগৰ লাগিছে কিমান দূৰ জাৰ্ণি কৰা যেন লাগে ভাবি আছে পূৰা 200 কিলোমিটাৰমান অহা নিচিনা কিন্তু ইমান অহা নাই আমি আপোনালোকক জনাওঁ যে আমি 35 কিলোমিটাৰমানহে আহিলোঁ আমাৰ ঘৰৰ পৰা অলপ বেছি হ'ব পাৰে কম হ'ব পাৰে আইডিয়া নাই এনেকৈ হ'ব তাতে বোলে ভাগৰ লাগিল এয়া আমাৰ বিশ্ব বাবা এয়া কংকনদা ৰেডি বাইদেউৰ বোলে অৱস্থা আহিছে বৰ্তমান কষ্ট হৈছে না বহুত কিহৰ কাৰণে প্ৰেক্টিছ নকৰাৰ কাৰণে ৱাৰ্ম আপ নাই এয়া আজি এক মাহ ধৰি প্ৰেক্টিছ নাই ডাইৰেক্ট আহি ষ্টুডিঅ'ত ওলাইছোঁ আৰু ৰেডি কংকনদা গান ৰেকৰ্ডিং কৰি কেনেকুৱা লাগিল আপোনাৰ কামটো কৰি ভাল লাগছে না মানে ছেটিছফেকশ্যন পুৰা একদম আচ্ছা আচ্ছা বৰ্তমান আমাৰ গান ৰেকৰ্ডিং শেষ এতিয়া আমি ক'ত যাম দৰংগিৰি আৰু এটা আছে আজি দুটা কাম লয় চ' আমি কংকনদাক এতিয়া বাই বাই দিম কংকনদা বাই বাই আকৌ আহিম আমি আকৌ আহিব লাগিব তো আমাৰ এতিয়া যাবৰ সময় হ'ল আমাৰ দেৰি হৈ গ'ল তথাপিও যাবই লাগিব তো কংকনদাৰ ঘৰৰ পৰা ওলালোঁ আহিছে কংকনদাৰ বাগিচা আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে অলপমান জনাব কমেণ্ট কৰিব এতিয়া কংকনদাৰ ঘৰৰ পৰা ওলালোঁ আমাৰ বাইদেউৰ গান আজি ৰেকৰ্ডিং হৈ গ'ল সঁচাই ভাল লাগছে না বেয়া লাগছে গানটো ভাল লাগছে না আৰু এটা খুবেই সুন্দৰ গান আহি আছে আপোনালোকৰ আগত তো আহি আছে আপোনালোকৰ আগত এটা নতুন গানটোৰ নাম কবি নেকি অফিচিয়েল নহয় য়েছ এতিয়া নকয় যেতিয়া আহিব একদম ফাইনেলি তেতিয়া পোষ্টাৰ পাই যাব বলক এতিয়া আমি দৰংগিৰিলৈকে যাওঁ বলুত নহয় মই ইহঁতক মাত মাৰিম কেমেৰা পিছত ল ক'ত যায় ৰে এই পানী পৰাখনত পানীটো পৰছে না মই দৰংগিৰি যাম এয়া ভণ্টি বোলে কিবা গানৰ কিবা আছে ওচৰতে গৈছে তাতে মানে যাই আছো বৰ্তমান দৰংগিৰি আৰু ৰাস্তা চাওক ৰাস্তা ইমান ধুনীয়া পৰিৱেশ ডাৱৰীয়া বতৰ সেউজীয়া গছ গছনি মানে অলপ আগতে বৰষুণ পৰি ইয়াতে চ' আমি জগঘৰত আছোঁ এতিয়া আৰু মই জগঘৰত আহি পাই কেনে আপোনালোকে এটা ভাল বস্তু দেখাব খুজি আছোঁ এই আৰ্টটো দেখা পাইছে এইটো আমাৰ ধীৰাজ দাদি আঁকা আৰু এটা আছে এইপিনেদি এই এটা তো এই দুটাই ধীৰাজ দাদি আঁকিছিল আমাৰ তো এতিয়া আমি জগৰ ঘৰলৈকে যাওঁ আৰু কিবা আজি গানৰ অলপমান ৰেকৰ্ডিঙৰ কিবা কাম আছে
বলক ভিডিঅ'লৈকে অলপ দেখাই দিওঁ কি হৈ আছে। বৰ্তমান আমি আহি পালোঁ জগ ঘৰত আৰু বিশ্বৰ অৱস্থা চাওক। সেইকাৰণে কওঁ বিশ্বক আমি সোনকালে বিয়া পাত বুলি। অন্ততঃ ঘৈণীয়েকক লৈ ফুৰিলে এই অৱস্থা নহ'ল হৈ। কেনে দাদী আজি খানা হ'ব নেকি? আৰে জগ আহি পালোঁ জগ ঘৰত। আৰু এই আমাৰ বাদল আৰু বৰষা দুইজন পুৰা কামত লাগি গৈছে দেখছা। বাদল কিবা কেনেকুৱা লাগি আছে? চবতকে আমাৰ বিখ্যাত ৰান্ধনী উদয়পুৰ বাসিন্দাৰ আমাৰ ছাৰ লগতে আমাৰ দুধনৈৰ। বলক ভিতৰত যাওঁ আৰু কোন আছে আৰু কি হৈ আছে আপোনালোকক দেখাই আছোঁ। হিমাশ্ৰী, দীপাংকৰ, হৰগোবিন্দ ডেকা ছাৰ, জগ, ৰমেন দা, বৰষা, সুকুমাৰ ছাৰ আছে, মৃণাল আছে আৰু বিশ্ব আৰু বাদলো আছে। দেখ জগৰ ঘৰত আহিছোঁ। জগৰ কিমান কষ্ট কৰি আছে চা। এনেকুৱা বেয়া লাগে না জগক দেখা পাই কেনে। ইফালে ৰেকৰ্ডিঙৰটো ব্যস্ত আৰু ইফালে খানা খাৱা। এতিয়া আপুনি কিবা খাব নেকি? আমাৰ ৰান্ধনী বাবুৰ আজি খানা যেটা টেষ্টি বনাইছে না একবাৰ চাই লওক। মাংস আজি যাই খাব একবাৰ ক'ব কিন্তু। বাদল কেনেকুৱা লাগছে ক? তই খাৱা নাই না এতিয়া? একো নকয়? সেইটোৱেতো খাৱা নাই না, খালে গম পাবি। যাব মাংস কেনেকুৱা হৈছে কতো ক? খালি নে ভাই? আচ্ছা বিশ্ব ৰান্ধনী আজি তামাম খানা জগৰ ঘৰত। এতিয়া গানে নাই গায় এখনো, কিন্তু খাৱাতহে লাগি আছে। কি যে হ'ব এইগিলা চাৱা লগত দালি ভাত মাংসৰ চৰি এটা ইয়াত থৈ দিয়া নাই ওচৰত, নহ'লে চেছ কৰিব না। কেনেকা খানা কেনেকা? বঢ়িয়া না? আহি আছে আমাৰ লাহে লাহে ডেঞ্জাৰ ব্লগ। এয়া জাষ্ট শুভাৰম্ভ নেকি? বিখ্যাত মানুহ এয়া আমাৰ খনদা হয়, আৰ্টিষ্ট মানুহ বহুত ডাঙৰ আমাৰ। চ' কেতিয়াবা যদি আপোনালোকক মানে ডাঙৰ আৰ্টিষ্টত মানে বিচাৰি ফুৰে এওক একবাৰ কণ্টেক্ট কৰিলে হ'ল, বাকী চব বুজাই দিব না খনদা, কিবা যদি থাকি যায়। য়েছ। ফাইনেলি ঘৰত আহি পালোঁ আৰু ঘৰত আহি পাওঁতে বহুত দেৰি হ'ল। এতিয়া 7:55 মানে 8টা বাজিল আৰু তাৰ পৰা ওলাওঁতেও দেৰি হোৱাৰ কাৰণে আন্ধাৰ হৈ গ'ল কাৰণে মানে ভিডিঅ' নবনালোঁ আৰু আহি পাওঁতে বহুত দেৰি হৈ গ'ল। তাৰপিছত মই হিমাশ্ৰী যাবাক ঘৰত থৈ কিনে মই ঘৰত আহি পোৱালৈকে আৰু দেৰি হৈ গ'ল। তাৰ কাৰণে তেনেকৈ তাতে ওলোৱাটোও ভিডিঅ' কৰা নহ'ল, গোটেই ৰাস্তাটোও ভিডিঅ' কৰা নহ'ল, তাক পোৱালৈকে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া ঘৰত আহি পাই কিনেহে মই অলপমান ভিডিঅ' কৰি কিনে আৰু মোৰ আগৰ ভিডিঅ'টো কেনেকুৱা পাইছে, মানে আগৰ ভিডিঅ' ব্লগ কেইটা আৰু ডান্স ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে মোক জনাব, আৰু এইটো ভিডিঅ' কেনেকুৱা পায় আপোনালোকে মোক জনাব। যদি ভাল পায় আৰু আগলৈ যাতে আৰু বেলেগ আমি ব্লগ বনাব পাৰোঁ বা ডান্সৰ ভিডিঅ' বনাব পাৰোঁ, আপোনালোকে ছাপোৰ্ট কৰিলে আগবাঢ়ি যোৱাটো সুবিধা হ'ব মোৰ। চ' আপোনালোকে ভিডিঅ'বোৰ চাওক, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।